Hello everyone and welcome back to my YouTube channel. Namaskar, moi Deepika aru hokoluke swagatam janaisu mor YouTube channel loi. Aru bahut din dhori moi vlogs upload korai nai. Actually vlogs moi shoot ei kora nai. Mane ekidin olop besie busy asilu aru dekhuabolokia tenaka eku moi special eku puai nasilu so moi iman din videos o dia nai. So moi aji bhabilu eta vlog koru. Teneka special eku nai but amar apahot ahi ase Jorhator pora. আপা মানে জেঠাই মোৰ মা আহোম হয় কাৰণে আহোম ল্যাঙ্গুৱেজত জেঠাইক আপা কয় আপা নিচা আৰু আপাৰ ল'ৰাটো আহি আছে সো মই ভাবিলো ব্লগটো বনাও যোৰহাটৰ পৰা আহিব তেওঁলোক আৰু ইয়াতে আমাৰ টেষ্টপট মানে গাড়ী কিনিব আৰু গাড়ী কিনি আজি নাথাকে বাৰু ৰিটাৰ্ণ হৈ গুচি যাব সো আজি আলহী আহিব মই কাৰণে ভাবিলো ইনে ব্লগটো বনাও আৰু সৰুকে ৰাতিপুৱা সোনকালে উঠিলো ইমান কাম ঘৰখনত বাপৰে আৰু মাও সব অকলে কৰিব নোৱাৰে ন সেইকাৰণে মই লাগি ভাগি দিলো এতিয়া সফা দবা কৰি মই ফ্ৰেছ হৈ উঠিছো হে এয়া জাস্ট মই সফা দবা কৰি উঠিছো আৰু ৰুম সুম সাফা কৰি ভাইটি গাবে ও ভাইটি গাবে নি তো হুই আছে গাবে এয়া মা তাৰ পিছত এয়া সব সাফা কৰিলো জেনটেন আৰু কাপোৰ ৰ'দত দেগে ও এখন টাৱেলখন থাকক আৰু এনে ওপৰে দেখাই দিছো আপোনালোকক নহলেনো কি দেখুৱাম আজি বতৰটো একচুয়ালি বৰষুণ দিছিলে ৰাতিপুৱা কিন্তু হলো কিবা এটা গুপগুপিয়া গৰম এটা আছে দেখাও মায়েনো কি বনাইছে ইয়া গাখীৰ ইয়া ভাত পানী মানে বনাই একদম ৰেডি এটা ভাত বনাইছে হবলা ইয়াতে আছে মাছ তাৰ পাছত এতে ঘুগুনি বনাইছিল ৰাতিপুৱা আমি খাইছিল মানে ৰুটিৰ লগত তাৰ পিছত আছে আলু ভাজি ইয়াতে কি আছে বা দেখুৱে নাই একো নাই ইয়াতে আছে চিকেন নেকি লোকেল চিকেন আৰু চাটনিটো বনাব বাকি আছে ইমানেই আৰু তাৰ এটো হৈছে আমাৰ ড্ৰয়িং ৰুম মানে কমপ্লিট হোৱাগে নাই মিস্ত্ৰী একদম কাম চলি আছে এয়া ওয়্যাৰিং কৰা হৈ গল বাৰু তাৰ পিছত বাকিখিনি আছে কৰিবলৈ এয়া আমাৰ ওপৰ একদম কাম চলি আছে অলপ অলপকে দেখাই যাম কমপ্লিট হোৱাগে নাই মই ইনে দেখাও আৰু কিনো দেখাম নহলে ব্লগটোত ন এয়া গোটে হিলগুটি সিমেন্ট বালি এটো হল মোৰ ৰুম নেদেখা এটো মই নাথাকোৱে কাৰণ এটো কমপ্লিট হল কিন্তু এয়া কাৰণে থাকা নাই যোনটো ৰুম দেখিছে এটো মোৰ ৰুম হয় এটো এতিয়া ধুনিয়াকে বনাই আছে আৰু সাইডত বাথৰুমো বনাই আছে আৰু এপিনে এখন বেলকনি টাইপ হ'ব কিন্তু কৰিব লাগিব কাম মই নে দেখাই দিছো আৰু আজি ওপৰে কমপ্লিট হোৱাৰ পিছত ভালকে ভিডিও এটা দিম আলহী আহিলে হ'বলা মই তললে যাওঁ কি খবৰ তোমাৰ নেকি 6টা বজাত আহিছ এয়া মোৰ আপা দেই যোৰহাটৰ পৰা আহিছে এয়া এতিয়া গাড়ী আনিব যাব কাৰণে ওলাই আছে আৰু ইপিনে নিচা বহি আছে আমি ভাত পানী খাই আজৰি হলো আৰু এতিয়া এয়া আছে দোকানদা আপাৰ ল'ৰা এতিয়া হেৰি গাড়ী আনিবলৈ যাব আৰু অথনি ভিডিঅ'ই কৰা নহয় এতিয়া আপাই মই ওলাইছো ডিলাৰলৈ যাবলৈ দাদাহঁত গ'লে এতিয়া আমি যাওঁ আৰু কি চেন্টাৰ পিনিয়ে বাই কি হাৱাই চেন্টাৰ পিনিয়ে ওলাইছে কবই নোৱাৰে গোটেই ওলোৱা অথলে গ'ল হয় ভাবিছে এনে ঠিক হৈ যায় বাকি এতিয়া কাগজ চাগজ বহুত কিবা কিবি কৰিব লাগিব চাইন টাইম লাগিব
এতিয়া এপাই মই অলপ খোজকাঢ়িবলৈ আহিছোঁ ইমান আমনি লাগিছে ডিলাৰত ইনো দিনটো লাগে গাড়ী কিনা মতে কি গাড়ী কিনিলে ইমানে মানে কিবা টোপনি লাগিছে কাম চলি আছে এতিয়া আমি এনেই খোজকাঢ়িব আছোঁ আৰু গাড়ীৰ কথা কোৱাই নাই নহয় আপোনালোকক গাড়ীখন মানে ভাড়া দিবৰ কাৰণে কিনিছে মহিন্দ্ৰা সুপ্ৰো চ' এতিয়া সেইকাৰণে ডকুমেণ্টছৰ কামবিলাক কৰি আছে হ'ব আৰু লাহেকৈ এতিয়া আপাহত যাবলৈ লৈছে হৈ গ'ল আৰু চাহ তাহ খাই মেলি এতিয়া যাব আহিলোঁ আমি ডিলাৰৰ পৰা তাৰপিছত এতিয়া চব যাবলৈ থাকিবা ভালে কুশলে আকৌ আহিম দোকানত খাবলৈ আহিব গৰম বন্ধতে বন্ধ হোৱালে যাব পাৰিলে হয় 7জন বাই বাই সিহঁতৰ হেৰি হয় মহিন্দ্ৰা ধোৱা চাৰ্ভিচিং চেণ্টাৰটো বহুত দূৰ আপাহত গ'লগৈ জাষ্ট আৰু এতিয়া আমি চিকেন চাও খাবলৈ লৈছোঁ আমাৰ ৰেষ্টুৰেণ্টৰ পৰা আনি আপোনালোকক আমাৰ ৰেষ্টুৰেণ্টখন দেখুৱাই নাই নহয় এদিন মই পূৰা ডিটেইলছত ভালকৈ দেখুৱাম বহুত টেষ্টি বনাই আপোনালোকে ইয়াত আহিও খাব পাৰে আৰু অৰ্ডাৰ দিও খাব পাৰে ছুইগি জমেট'ত এভেইলেবল আছে মৃণালীছ কিটচেন বুলি ট্ৰাই কৰি এবাৰ চাবই আৰু তেতিয়া মোৰ ঘৰলৈও আহিব পাৰিব কাৰণ আমাৰ ঘৰতে আছে ৰেষ্টুৰেণ্টখন আৰু এতিয়া আমি আনিছোঁ এয়া চিকেন চাও অথনি চিকেন ৰোল খাইছিলোঁ ই নাখালে এতিয়া তাৰ চাহ খাব মন গৈছে মন গ'লে মানে কি আৰু ঘৰতে ঘৰৰ আগফালে ৰেষ্টুৰেণ্ট আছে বেলেগত যাব দৰকাৰ নাই পূৰা আৰামত মানে খাব পাৰোঁ চ' এতিয়া আমি খাই লওঁ ন এয়া আমি লৈছোঁ চিকেন চাও এইপিনে জুচ লৈ লৈছোঁ আৰু এতিয়া তেনেহ'লে খাই লওঁ আপোনালোকক আহিবলৈ ক'লোঁ হয় কিন্তু মইতো এড্ৰেছটো দিবলৈ পাহৰি গ'লোঁ মোৰ ঘৰ হৈছে পৰুৱা চাৰিআলি ৰয়েল হাউচ যোনটো ফ্লেট আছে তাৰ সন্মুখৰ ঘৰখনে আমাৰ হয় আৰু ৰেষ্টুৰেণ্টখনো তাতেই আছে আপোনালোকে চিনিটো পাবই তেজপুৰৰখিনিয়ে তো ইয়াতে আপোনালোকে নিশ্চয় আহিব জাষ্ট আমাৰ খাই বৈ হ'ল আজি এনেকুৱা ভাগৰ লাগিছে একচুৱেলি ডিলাৰত এনেই বহি মানে কিবা আমনি লাগে হয়নে আৰু এনেকুৱা কিবা কামত গ'লেতো দিনটো লাগেই তাৰপিছত মই কৈছিলোঁ দেৰিকৈ যাম বুলি কিন্তু সেয়া আৰু ভিডিঅ'টো মই মাজে মাজে কৰিবই পৰা নাই কাৰণ ইমান দূৰৰ পৰা আহিছে ভাত পানী দিওঁতে মই সেয়া ভিডিঅ'ই কৰিব নোৱাৰিলোঁ সেয়া কামত পূৰা বিজি আছিলোঁ কাৰণে বাট যিমানখিনি পাৰোঁ মই কৰিলোঁ আৰু আপোনালোকে ভাবিছে চাগে যে ইমান দূৰৰ পৰা তেজপুৰতনো কিয় গাড়ী কিনিব আহিছে হয়নে সেইটো হৈছে মানে যোৰহাটত চাইছিলে গাড়ী চব ডিলাৰতে চালে কিন্তু যোনটো কালাৰ লাগিছিলে সেইটো কালাৰ মানে এভেইলেবল হোৱা নাছিলে মানে হ'লেও মানে 15-20 দিন লাগিব সেইকাৰণে ইমান দিন ৰৈ থকাতকৈ আৰু তেতিয়া ইমান দিন ৰৈ থকাতকৈ ভাবিলে ইয়াৰ পৰাই কিনো আৰু তেতিয়া তেজপুৰলৈও অহা হ'ব কাৰণ ইমান দিন অহাও নাই হয়নে সেইকাৰণে আহিলে আৰু ভাল লাগিল ইমান বছৰৰ মূৰত আহিছে মই গুচিয়ে গ'লোঁ হয় লগত যোৰহাট বহুত দিন মই যোৱাই নাই মানে মিনিমাম 2 বছৰমান হ'ল নেকি মই যোৱাই নাই মানে কলেজ থাকে কিবা কিবি ক্লাছ থাকে সেইকাৰণে যোৱাই নহয় মই গ'লোঁ হয় কিন্তু এয়া এক্সাম আছে 13ৰ পৰা আমাৰ এক্সাম আছে আৰু চিনিয়ৰবিলাকৰ আমাৰ 11 তাৰিখে ফেয়াৰৱেল দিম চ' ফেয়াৰৱেলৰ সেয়াও পূৰা মানে বিজি আছোঁ এইকেইদিন চ' নগ'লোঁ বাট এক্সামৰ পিছত যাম মই আৰু আজি ব্লগটো মই ভাবিছোঁ এতিয়া এণ্ড কৰি দিওঁ আৰু যদি ব্লগটো ভাল লাগিল তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ আহিছোঁ বাই বাই মই আপোনালোকক লগ পাম এটা নিউ ভিডিঅ'ৰ সৈতে